guys, welcome back to my channel. My name is Bornali Gugoi. Aru etia hoise ratipua 9 bajise aru eya moi breakfast anilu ephale aitai breakfast kori ase ratipua aru thanda din jihetu mane uthat iman deri hoi jay uthim ke mane time to par hoi jay ki deri hoy bisna paota thanda din to bhal lage kintu hui utha dokho bahut beya lage to etia 9 bajile to etia moi ruti aru cha breakfast korilo ta log pai sapondo পাইছে আৰু এতিয়া কাটিব লৈছো এয়া ৰবাব টেঙা ঠাণ্ডা দিনত এবোৰ যে ৰ'দ পৰে টেঙা খাই খুবেই ভাল লাগে তো এতিয়া ৰবাব টেঙা কাটিম আৰু লগতে কমলা দুটাও আছে সো এইকেইটা কাটি খাওঁ ওচৰ বমাকো মাতিছো মানে লগে ভাগে খালে ভাল লাগে এতিয়া কাটি মানে নিমখ জলকীয়া দি পুৰা ধুনীয়াকৈ খাওঁ এহেয়া কাটো এতিয়া বমা Guys, amar tenga ho gol etia kham. Party? Guys, amar tenga khai hoi gol. আৰু এতিয়া মই আপোনালোকক বাইলে লৈ যাম মই মানে খেতি কৰিছিলো যে বা দেখাইছিলো তো বাই অকমান বস্তুবোৰ ডাঙৰ হৈছে সম্পূৰ্ণকৈ ডাঙৰ হোৱা নাই মই লাগিব পোৱা নাই পানী চানি দিব লাগিব আজি তথাপি কি হৈছে মই আজি আপোনালোকক দেখাওঁগে ব্লগ বাইখনলৈ লৈ যাম চলো গাইস এয়া মই ৰুইছো উলকবি বেছিকৈ ৰুব নোৱাৰিলো এবাৰ আৰু ডাঙৰ হোৱা নাই আৰু দুদিনমান লাগিব এইটো এফালে অকণমান উলকবি ৰুই দিছোঁ এনেকৈ মূলা অকণমান ছটিয়াই দিছোঁ আৰু এফালে লাই শাক এফালে বন্ধাকবি দিছোঁ এফালেও অকণমান বন্ধাকবি দিছোঁ আৰু এই চাইডে লাই শাকবোৰ ৰুই দিছিলোঁ ডাঙৰ হৈছে এতিয়া আৰু এইফালে বিন দুজোপামান ৰুই দিছোঁ বিন খাই ভাল লাগে ফ্ৰেছ বিনৰ তো এনেকৈ ৰুই দিছোঁ এয়া আৰু এইফালে লাই শাক ৰুই দিছোঁ ডাঙৰ হৈছে এয়া খাবলৈ পাইছোঁ খাইছোঁ লাহে লাহে এয়া এইকেইজোপা ডাঙৰ হৈছে আৰু এইফালে বেঙেনা যে ৰুইছিলোঁ বেঙেনা বা আইতাই ৰুইছিলে এয়া ডাঙৰ হৈছে পানী দিব লাগিব বহুত দিন মানে মই টাইমে পোৱা নাই পানী দিব লাগে বেঙেনা ওলাইছে লাহেকৈ সেইফালৰ লাই শাকখিনি বেছি ডাঙৰ হয় সেয়া বাৰী সেইবোৰ খেতিবোৰ ডাঙৰ হৈছে লাই শাক মূলা ওলকবি আৰু দুদিনমান লাগিব আৰু বহুত ৰ'দ পৰিছে পাই ৰ'দ দিছে আজি তো সন্ধিয়া সময়ত পানী অকণ দিব লাগিব এইবিলাক মূলা চোলাবোৰ ডাঙৰ হৈছে চ' এয়াই আপোনালোকক দেখালোঁ যেতিয়া ভালকৈ ডাঙৰ হ'ব তেতিয়া মই আকৌ দেখাম আপোনালোকক এখন মাৰি দিওঁ জিৰাখন ৰেডি হৈ গ'লোঁ আৰু আমাৰ ঘৰলৈ আহিছে বা ভাত খাবলৈ তো এয়া অকণমান মান ধনিয়া দুখিলামান বুটলি আনিছোঁ চাটনি অকণমান বনাওঁ গৰম পৰিছে যিটো অকণ টেঙা খাবলৈ মন গৈছে তো সেই চাটনি অকণমান বনাওঁ এইবিলাক আইতাই বনাই আছে তো মই চাটনিকণ প্ৰথমতে বনাই লওঁ চাওঁ আইতাই কি বনালে বাৰ কাৰণে বায়ে টেঙা দালি খাম বুলি কৈ টেঙা দালি বনালে চাগে এয়া টেঙা দালি কচু এয়া বনাইছে আৰু কি আছে আৰু এই চব্জি বনাব কাটি থৈছে বেঙেনা আলু কিবাকিবি কাটি থৈছে আৰু এইফালে কিবা আছে নি নাই আৰু এইফালে কেৰাহীত কি বনাইছে এয়া কেৰাহীত বনাইছে বিলাহী চব অকণমান বনাইছে আৰু মই চাটনি বনাওঁ এতিয়া এয়া মই চাটনি পিচি মান ধনিয়া আৰু এয়া জলফাই দুটুকামান লৈ লৈছোঁ আচাৰ থ'বলৈ কাটি থৈছিলে এয়া দুটুকা লৈছোঁ আৰু জলকীয়া ৰচুন এটা চব মিক্স বনাই হৈ গ'ল আৰু আইতাৰ টেঙা দালি আৰু ভাজি হৈ গ'ল বিলাহী টক হৈ গ'ল আৰু এতিয়া মই বনাম এয়া কচু বা থাকে যে ডাঙৰ কচুটো এই কচু বাটো বনাম এতিয়া এয়া পিঁয়াজ অলপ বিলাহী তেজপাত আৰু জলকীয়া এটা দি লৈছোঁ চিম্পুলকৈ বনাম অকণমান ঝাল দি পিনে তো এইখিনি বনাই লওঁ এইখিনি আপোনালোকে কোনে খাইছে ক'বচোন বহুতে খাইছে চাগে এইবিলাক মানে এইবিলাক গাহৰিৰ লগত খাবলৈ খুব টেষ্টি মই গাহৰিয়ে হওক দেখোঁ এনেই কৈছোঁ গাহৰিৰ লগত খাবলৈ বেছি টেষ্টি হয় তথাপি আজি আমাৰ ঘৰত নিৰামিষ হয় আৰু বাওটো গাহৰি নাখায় চ' আজি একদম নিৰামিষ হয় আমাৰ ঘৰত তো এইখিনি সোনকালে বনাই লওঁ
এয়া তেল গৰম হ'ল আৰু ইয়াতে মই অকণমান পাঁচফোৰণ দুটামান দি দিওঁ লগতে তেজপাত জলকীয়া দি দিওঁ বিলাহীকেইডোখৰ দি দিওঁ এয়া কচু বাওখিনি দি দিলোঁ কেৰাহীখন পূৰা ভৰ্তি হৈ গ'ল কিন্তু যেতিয়া অকণমান গলি যাব নিমখ হালধি দি দিম তেতিয়া এইখিনি গলি যাব ইয়াতে এতিয়া মই নিমখ দি দিওঁ ইয়াত মই নিমখ দিলোঁ হালধি দি দিলোঁ আৰু এইখিনিতে কমিব লাগিব মই এইখিনি এতিয়া অকণমান ঢাকন মাৰি দিওঁ তেতিয়া এইখিনি কমি যাব আৰু এইফালে আইতাই ভাজি বনালে উৰহি বেঙেনা আৰু এয়া মই বনাইছিলোঁ এয়া কচুখিনি যিখিনি কচু বাওখিনি আৰু এইফালে খানা লগাই দিছোঁ আৰু দেখাই দিছোঁ ৰ'ব গাইজ এয়া আমাৰ টেবুলৰ খানা আহি গ'ল আৰু এইফালে দেখাইছিলোঁ কচু বাও আৰু এয়া আছে বিলাহী টপ চাটনি চব্জি আছে আৰু এয়া টেঙা দালি এয়া আমাৰ দুপৰীয়া খানা ৰেডি